এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ভিডিঅ'ৰ বেকগ্ৰাউণ্ড কেনেকৈ চেঞ্জ কৰে তো আপোনালোক কাইনমাষ্টাৰত আপোনালোকক দেখুৱাম কেনেকৈ ভিডিঅ'ৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰি। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে আপোনালোকে গম পাব কেনেকৈ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰি। তো চাওক মই বেকগ্ৰাউণ্ড চেঞ্জ কৰি আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা হৈছে। তো এনেকুৱাই যদি আপোনালোকে কৰিব খোজে তেনেহ'লে ভিডিঅ'টো দেখিলে গম পাব। মই এতিয়া মোৰ মোবাইল স্ক্ৰীনত আপোনালোকক ভালদৰে দেখুৱাই আছোঁ কেনেকৈ কি কৰিব। তো চাওক এতিয়া মই মোৰ মোবাইল স্ক্ৰীনত আহিলোঁ। আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আহি আপোনালোকে কাইনমাষ্টাৰটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাইছে। তাৰপিছত ক্ৰিয়েট নিউ বুলি এটা অপশ্যন দেখিবলৈ পাইছে, ইয়াতে ক্লিক কৰিব। আপোনালোকে যদি ইউটিউবৰ কাৰণে বনায় নহ'লে 16:9 যে আছে ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে এটা ফটো চিলেক্ট কৰিব লাগিব। তো মই এটা ফটো চিলেক্ট কৰি ল'লোঁ মোৰ ইউটিউবৰ বেনাৰটো দেখিবলৈ পাইছে আপোনালোকে। মই চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল মানে অলপ ডাঙৰ কৰি ল'ব। যি মাপৰ লাগে সেইখিনি বনাই ল'ব আপোনালোকে। তো মই বনাই আছোঁ দেখিবলৈ পাইছে। তাৰপিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব লেয়াৰ বুলি এটা অপশ্যন। তো মই লেয়াৰত ক্লিক কৰিলোঁ। লেয়াৰত ক্লিক কৰাৰ পিছত মিডিয়া বুলি এটা অপশ্যন আছে তাতে ক্লিক কৰিব লাগিব। তো আপোনালোকে যিটো ভিডিঅ' লাগে সেইটো ভিডিঅ' আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে ক্ৰপ কৰি আপোনালোকে যি মাপৰ লাগে সেইখিনি অলপ জুম কৰি বঢ়াই ল'ব। তো মই চাওক মই জুম কৰি অলপ বঢ়াই লৈ আছোঁ দেখিবলৈ পাইছে। তো তাৰপিছত আপোনালোকে ইয়াতে তলত দেখিবলৈ পাব যে এটা ক্ৰমা কাই বুলি এটা অপশ্যন দেখিবলৈ পাব। তো মই ইয়াতে ক্লিক কৰিলোঁ। তাৰপিছত ইনেবল অপশ্যনটোত ক্লিক কৰিব লাগিব। তো আপোনালোকে দেখিবলৈ পাইছে 28 আৰু 50 আছিলে। তো ভালদৰে আপোনালোকে মিলোৱাই ল'ব লাগিব। তো চাওক মই ভালদৰে মিলাই আছোঁ। আৰু এটা কথা কোৱা ভাল যে আপোনালোকে পাৰিলে বেকগ্ৰাউণ্ডৰ কালাৰটো গ্ৰীণ লৈ ল'ব লাগিব। যিকোনো কালাৰ হ'লে হয় কিন্তু বাট গ্ৰীণ কালাৰটো মানে অতি সোনকালে হৈ যায়। সেইকাৰণে আপোনালোকে পাৰিলে গ্ৰীণ কালাৰটো লোৱাটো মোৰ বাবে উচিত বুলি ভাবোঁ। তো ভিডিঅ'টো এইখিনি আছিলে কাৰণ মই ভিডিঅ'টো বেছি ডাঙৰকৈ বনোৱা নাই। এই কাৰণে ডাঙৰকৈ বনোৱা নাই যে ভিডিঅ'টো বেছি ডাঙৰ কৰিলে আপোনালোকে ভাবিব বেকাৰ কথা কৈ আছে। তো সেইকাৰণে মই অলপ সৰুকৈ বনাইছোঁ। আপোনালোকৰ যদি অসুবিধা হয় তেনেহ'লে কমেণ্ট কৰি জনাব। ভিডিঅ'টো মই আৰু ডাঙৰ কৰি ভালদৰে আপোনালোকক বনোৱাই দেখুৱাই দিম। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। মই এটা কথা পাহৰিয়ে গ'লোঁ। আপোনালোকৰ ফ্ৰেণ্ডে যদি এইবোৰৰ কাৰণে ইণ্টাৰেষ্ট হয় তেনেহ'লে আপোনালোকৰ ফ্ৰেণ্ডক ভিডিঅ'টো শ্বেয়াৰ কৰিব।